हेलो बंधु बान्धवीসকল ধেমাজি ডিস্ট্রিক্টৰ অন্তৰ্গত silapathar কলেজত গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ এডভাৰটাইজমেন্ট প্ৰকাশ কৰা হৈছে। এই এডভাৰটাইজমেন্টত কি পদ খালি হৈ আছে আৰু কেনে ধৰণে এপ্লাই কৰিব লাগিব এই সবিশেষ আমি এই ভিডিঅ'টিত চাওঁ। ইয়াত দিয়া আছে নম্বৰ 1 দিয়া আছে গ্ৰেড 3 ক্যাটাগৰীত কি পোষ্ট আছে জুনিয়ৰ এসিস্ট্যান্ট / লাইব্ৰেৰী এসিস্ট্যান্ট। এই জুনিয়ৰ এসিস্ট্যান্ট আৰু লাইব্ৰেৰী এসিস্ট্যান্ট এই দুইটাই কাম কৰিব লাগিব। গ্ৰেড 3 জি পোষ্ট আছে। নাম্বাৰ অফ পোষ্ট 4টা আছে, আনৰিজাৰ্ভড 2টা, ওবিসি এমওবিসি এটা, এসটি প্লেনত এটা। এই পোষ্টৰ বাবে কোৱালিফিকেশন কি বিচাৰিছে গ্ৰেজুৱেট ইন আৰ্টছ সায়েন্স কমাৰ্চ ফ্ৰম এ ৰিকগনাইজড কলেজ ইনষ্টিটিউচন এফিলিয়েটেড টু ৰিকগনাইজড ইউনিভাৰ্চিটি এণ্ড মাষ্ট possess 3 months diploma in computer. Graduate হ'ব লাগিব আৰ্টছ সায়েন্স কমাৰ্চৰ পৰা আৰু লগতে 3 monthৰ মিনিমাম 3 monthৰ ডিপ্লোমা ইন কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব। The candidate should have the working knowledge in Assamese and English typing in MS Word and Simple Excel. Assamese typing অসমীয়া টাইপিঙৰ জ্ঞানো থাকিব লাগিব। এজ লিমিট দিছে should not be more than 40 years age on 1/1/2022 with relaxation of 5 years for ST/SC, 3 years for OBC MOBC, 10 years for PWD and 2 years for ex servicemen। 40 বছৰতকৈ বেছি হ'ব নালাগিব বয়স। লগতে ইয়াত অসম চৰকাৰৰ এজ ৰিলেক্সেশ্যন ৰুল মতে যি ৰিলেক্সেশ্যন দিয়া হৈছে সেই ৰিলেক্সেশ্যনৰ আপোনালোকে লাভ উঠাব পাৰিব। 2 নম্বৰত দিয়া আছে গ্ৰেড 4 টোটাল নাম্বাৰ পোষ্ট কেইটা আছে এটা। কোৱালিফিকেশন কি লাগিব SLC পাস ফ্ৰম গভ ৰিকগনাইজ বোৰ্ড কাউন্সিল মেট্ৰিক পাস হ'ব লাগিব। বয়স কিমান লাগিব should not be more than 40 years age 1/1/2022 with relaxation of 5 years of ST/SC, 3 years for OBC MOBC, 10 years for PWD and 2 years for ex servicemen। একেটা বয়স গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে সেম। তলত দিয়া আছে the candidate must have PRC and proficiency in local language. In service candidate must apply through proper channel with NOC from the appointing authority. PRC আপোনালোকৰ PRC লগত থাকিব লাগিব। লগতে আপোনালোকে লোকেল ল্যাঙ্গুৱেজ জানিব লাগিব। আৰু লগতে ইয়াত কোৱা হৈছে যে আপোনালোকে চাকৰিয়াল যদি হয় ইন সাৰ্ভিস হয় তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু আপোনালোকে য'ত কাম কৰি আছে সেই কাম কৰা ঠাইৰ পৰা NOC আনিব লাগিব। তো কেনেদৰে এপ্লাই কৰিব the candidate must apply in Assam Gazetted Part 9 স্ট্যান্ডার্ড ফর্ম অফ এপ্লিকেশন যেটো আমি স্ট্যান্ডার্ড ফর্ম বুলি কওঁ সেই স্ট্যান্ডার্ড ফর্মৰ যোগেদি আপোনালোকে অফলাইন হ'ব এপ্লিকেশনটো স্ট্যান্ডার্ড ফর্মত ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব। এ ডিমান্ড ড্ৰাফট অফ ৰেছ 500 ফৰ জুনিয়ৰ এসিস্ট্যান্ট লাইব্ৰেৰী এসিস্ট্যান্ট এণ্ড ৰেছ 300 ফৰ গ্ৰেড 4 need to be drawn in favor of principal silapathar college payable at State Bank of India Kulajan branch silapathar। জুনিয়ৰ এসিস্ট্যান্ট আৰু লাইব্ৰেৰী এসিস্ট্যান্টৰ কাৰণে আপোনালোকে 500 টকাৰ ডিমান্ড ড্ৰাফট কাটিব লাগিব আৰু গ্ৰেড 4 ৰ বাবে 300 টকাৰ ডিমান্ড ড্ৰাফট কাটিব লাগিব। কাৰ নামত কাটিব লাগিব লিখা আছে ইন ফেভাৰ অফ প্ৰিন্সিপাল silapathar কলেজ পেয়েবল এট ষ্টেট বেংক অফ ইণ্ডিয়া কুলাজান ব্ৰাঞ্চ silapathar। ইয়াত লিখা আছে এপ্লিকেশ্যন মাষ্ট ৰিচ দ্য ফলোইং এড্ৰেছ উইথিন 15 days ফ্ৰম দ্য ডেট অফ পাব্লিকেশ্যন। আপোনালোকে এডভাৰটাইজমেন্ট কেতিয়া পাব্লিছ কৰা হৈছে 26/5/2022 গতিকে আপোনালোকে 15 দিনৰ ভিতৰত এই এপ্লিকেশ্যনটো পঠাব লাগিব। 15 দিনৰ ভিতৰত পাব লাগিব silapathar কলেজত। ইয়াত এড্ৰেছ দি আছে আপোনালোকে যেতিয়া জি এনভেলপত পঠাব সেই এনভেলপৰ ওপৰত এই এড্ৰেছটো লিখিব লাগিব প্ৰিন্সিপাল silapathar কলেজ silapathar PO PS silapathar ডিস্ট্ৰিক্ট ধেমাজি আসাম। এই এপ্লিকেশ্যনটো আপোনালোকে কেনেকৈ পঠাব অফলাইন হ'ব আপোনালোকে ডাকৰ যোগেদি যদি দূৰত হয় ডাকৰ যোগেদি পঠাব লাগিব। এতিয়া কলেজত ৰিসিভ কৰে নকৰে হেতু ইয়াত ডিটেইলছ দিয়া নাই, কিন্তু যদি আপোনালোকে পাৰে ডাকৰ থ্ৰু দি পঠাব। কিছুমান ক্ষেত্ৰত আপোনালোকে নিজে গৈ দিব নোৱাৰে। এতিয়া ইয়াত স্পষ্টকৈ লিখা হোৱা নাই। আপোনালোকে যদি অফিচিয়েল নোটিফিকেশন চাব বিচাৰে এডভাৰটাইজমেন্টটো চাব বিচাৰে তেন্তে আপোনালোকে মই ডেসক্ৰিপশন বক্সত লিংক দি আছে সেই লিংকত গৈ আপোনালোকে অফিচিয়েল এডভাৰটাইজমেন্ট ডাউনলোড কৰি চাব পাৰে। বন্ধু বান্ধৱীসকল যদি আপোনালোকে এই চেনেলটোত নতুন তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন বজাবলৈ নাপাহৰিব যাতে এনে ধৰণৰ জব সম্বন্ধীয় নতুন আপডেট আপোনালোকে পাই থাকিব পাৰে। ধন্যবাদ।